আগত 2021 আমাৰ BTCৰ CEM সকাল 4:30 মান বজাত আহি ফিতা কাটি গৈছে। তাৰপিছত ফিতা কাটি যোৱাৰ পিছত 3 বছৰ উকলি যাব ধৰিছে। এতিয়ালৈকে আমাৰ ব্ৰিজটো ৰাস্তাটো হোৱা নাই। এতিয়া আমি বহুত সমস্যাত পৰিছোঁ। আমাৰ যান বাহন একো চলাচল কৰিব নোৱাৰোঁ। তাৰপিছত আমি ডেলিভাৰীবিলাক আমি এই ৰাস্তা দিয়ে আমি লৈ যাম। তাৰপিছত স্কুলৰ চাৱাবিলাক স্কুল যাৱাৰ সময়তে অসুবিধা হয়। ব্ৰিজ নাই। তাত যিটো কাঠৰ ব্ৰিজ আছিল কণ্ট্ৰেক্টৰবিলাক আহি পেলাই এইটো ভাঙি লৈ গৈছে। তাৰপিছত আমাক একো দিয়া নাই। আমি বেলেগ জাগাৰ পৰা ভীম আনিছোঁ। ভীম গুচাই পিনি আমি ল'ৰা ছোৱালী স্কুল আৰু বাদ বাকীবিলাক যিবিলাক বজাৰত যায় সেইবিলাক মানুহৰ কাৰণে আমি সুবিধা অলপ কৰিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ ছাকচেছফুল হোৱা নাই, যিহেতু আমাৰ ব্ৰিজ নাই। আৰু এই ব্ৰিজ দি আমি বহুত মানুহ অহা যোৱা কৰি আছোঁ। গাঁও মোটামুটি আছে আমাৰ এই পশ্চিম ফালত 11টামান গাঁও আমি ৰাস্তা দি গৈ আছোঁ। এতিয়ালৈকে আমি চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। আৰু চিমেণ্টপুৰ যিটো ৰাস্তা একেদিনে ফিতা কাটিছে, সেই ৰাস্তাটো হৈ গৈছে। এতিয়ালৈকে আমাৰ ৰাস্তাত বুধিয়াগুৰিটো যিটো ফাউণ্ডেশ্যন ষ্ট'ন প্ৰমোদ বৰৰ দ্বাৰাই যিটো ফাউণ্ডেশ্যন ষ্ট'ন অপেনিং কৰি গৈছে, এতিয়ালৈকে আমাৰ ৰাস্তাটো কিয় হোৱা নাই এইটো আমি বুজি নাপাওঁ। কি হৈছে কি হোৱা নাই। কিন্তু চৰকাৰ ইলেকশ্যনৰ সময়ত আহে, ইলেকশ্যন শেষ হোৱাৰ পিছত একো আমাৰ ওচৰত খবৰ চবৰ নাৰাখে। এইটো আমি কেনেকুৱা আমি চৰকাৰৰ কথাটো আমি চলিম। আমাক একো দিয়া নাই এতিয়ালৈকে। আমি বহুত দুখিত। ইলেকশ্যনৰ সময়ত গ্ৰামে গ্ৰামে গৈ পেলাই কয় আমি আমাক ভোট দিয়ক, আমি আপোনাৰ কাৰণে আমি ৰাস্তাটো বনাই দিম। এতিয়ালৈকে ভোটটো পাৰ হৈ গৈছে, 2 বছৰ 2.5 বছৰ হৈ গ'ল। এতিয়ালৈকে আমাৰ চৰকাৰটো একো দিয়া নাই। খালি ফাউণ্ডেশ্যন ষ্ট'নে গাড়ী থৈ গৈছে, একো আমাক এতিয়ালৈকে দিয়া নাই। আমাৰ ব্ৰিজটো সোনকালে যাতে আমাৰ চৰকাৰে তৰফৰ পৰা ব্যৱস্থা কৰি দিয়ে, যাতে এই বছৰৰ ভিতৰত আমাৰ যাতে ব্ৰিজটো ব্যৱস্থা কৰি দিলে ভাল আছিল। কিয়নো আমি বহুত সমস্যাটো ভুগি আছোঁ। আমাৰ চৰকাৰৰ পৰা আমি একো সুবিধা এতিয়ালৈকে পোৱা নাই আমাৰ এই অঞ্চলৰ মানুহবিলাক। যায় এই রাস্তা দিয়ে, তাত স্কুল আছে, একো কাম করা নেই। কি অবস্থা হৈছে? এই রাস্তার পুলটো নাই আর কি, পুলটো ভাঙি লৈ গৈছে আৰু পুলটো হওয়া নাই। এতিয়া কিয় ভাঙি গৈছে? এই পুল বানাবৰ কাৰণে ভাঙি লৈ গৈছে, কিন্তু পুলটো হোৱা নাই। কিমান দিন আগত আজি 2 বছৰ মান হ'ল, কিন্তু ৰাস্তাটা হোৱা নাই। কিমান দূৰ কাম কৰিছে? এই কাম কৰা নাই, খালি পাথৰে পেলাইছে, কোনো কাম কৰা নাই। 2 বছৰ পাৰ হৈ গ'ল। 2 বছৰ পাৰ হৈ গৈছে। এতিয়া চৰকাৰক কি জনাব? চৰকাৰ কি কৰিব না কৰিব সেইটো মই ক'ব নোৱাৰোঁ। আপোনালোকে কি কৰিছে? রাস্তাটো লাগে আর কি, রাস্তাটো লাগে, পুলটো লাগে। যে রাস্তাটা ভাঙা যাওয়া আসা অসুবিধা, বাচ্চা, তারপরে গাড়ি ঘোড়া, গরু বাছুর আমরা সবসময় পার করি। কিমান দিনৰ পৰা এনেকুৱা? 2 বছর মতো হইল ব্রিজটা ভাঙি লইছে। ৰাস্তাটো স্যাংচন হৈছে? রাস্তাটা স্যাংশন হয়েছে, পাথর ফেলাইছে, আর তো কোনো কাজ করে না। 2 বছর পৰা এনেকুৱা অৱস্থা হৈছে? হ্যাঁ, এমনই আছে অবস্থা। কিমান মানুহ অহা যোৱা কৰে? মোটামুটি ভালোই মানুষ যাওয়া আসা করে। ওই সীতারতলার ওই পাশে 3-4টে গ্রামের মতো, আমাদের এই পাশে 2 গ্রাম, 10টা গ্রাম আপ ডাউন করে। ব্রিজটো ভাঙা যেতে কি ধরনের অসুবিধা হয়েছে আপনাদের? এই যে বাচ্চা কাচ্চা যাওয়া অসুবিধা, এটা দিয়ে জল হয়, জল হলে তো ভয় হয়, বাচ্চা কাচ্চা যাওয়া, গাড়ি ঘোড়া নিয়ে যাওয়া আসা অসুবিধা হয়। বেমার আদি হলে আসা যাওয়া অসুবিধা হয়। এতে সরকারক কি জানাবো? কি জানাবো, আমার ব্রিজটা হওয়া লাগে, রাস্তাটা হওয়া লাগে, অতি সোনকালে হবে। এটা হওয়া লাগে তাড়াতাড়ি। আর ডেলিভারি নেবার সময় দিকদার ডেলিভারি নেওয়ার সময় তো আরো দিকদার হয়। আমাক দলং লাগিবই, আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি। HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं।
फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 9706680878 एबा 70022719229 आरो 7002131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।